ৰাস বুলি ক'লে এটা কথা মনত পৰে। এবাৰ মানে ৰাসত আমি চাৰিটা ওলালোঁ ৰাস চাম বুলি। নগাঁৱত আছিলে তেতিয়া। আমাৰ ফালে ৰাসো বেলেগ, নগাঁৱত পিছফালে ৰাসো অলপ বেলেগ। বোলো চাৰিটা ওলালোঁ ৰাস চাম বুলি। দুখন বাইক ল'লোঁ। দুখন বাইক লৈ চাৰিটা গ'লোঁ। তাৰপৰা ধাবা এখনত সোমাই বোলো অলপ জলদস্যু নাটক কৰি লওঁ। তাৰপৰা নাটকখন কৰি হ'ল আৰু বিল দিবৰ সময়। তিনিটাই দিছোঁ, এটাই নিদিয়ে পইচা নাই। হ'ব বোলো আমিয়ে দিছোঁ। তাৰপৰা তেনেকৈ গৈ ৰাস পালোঁগৈ। ৰাস গৈ পাই দেখিলোঁ গোপীবোৰ নাচি আছে, পূৰা নাচি আছে, মানুহ বহুত। তাৰপৰা যিটো পইচা নাই বুলি কৈছিলে, এই ধুনীয়া ধুনীয়া ছোৱালী কেইজনীমান ৰাধা ড্ৰেছত ঘূৰি ফুৰিছে। সি ক'লে বৰ ধুনীয়া লাগিছে ছোৱালীকেইজনী। এই বোলো মই ক'লোঁ ল'ৰাও হ'ব পাৰে চাবি বোলো, নগাঁৱৰ ফালে বোলো ল'ৰাও নাচে। সি ক'লে ধেইত ইমান ধুনীয়া বোলে ল'ৰা হ'ব নেকি বুলি কৈছে। নেজানো বোলো। তাৰপৰা সি আৰু তেহেঁতৰ পিছে পিছে ঘূৰিব ল'লে। তেনেকুৱাতে কি হ'ল, সি তাক দেখিছোঁ সি গোটেইকেইজনীকে ইমান পাণ চান খুৱাইছে, অলপ আগতে পইচা নাই কৈছে। আমাৰ খং উঠিছে, পিছে পিছে পিছালৈ ঘূৰি ফুৰিছোঁ তাক। অলপ হিংসাও লাগিছে বাৰু, ইমান ধুনীয়া ধুনীয়া ছোৱালী সি কেনেকৈ পটাই ল'লে ইমান পটককৈ। পূৰা কথা পাতিছে, পাণ কিনি দিছে। চাই আছোঁ আৰু তেনেকৈ ঘূৰি ফুৰিছে। তাক মাতো সি আমাৰ ওচৰলৈ নাহে। ক'তনো আহিব, ইমান ধুনীয়া ধুনীয়া ছোৱালী পাইছে। এজনীও নহয়, চাৰিজনীৰ লগত ঘূৰি ফুৰিছে। আমাক কৈছোঁ চিনাকি কৰাবি নি? নেলাগে বাদ দিয়া। আমি তিনিটা অলপ নিচাও ধৰিছে, তেনেকৈ ঘূৰি ফুৰিছোঁ। তাৰপৰা সি আহিলে আৰু ৰাস শেষ হ'ব সময় হৈছে। তাৰ নিজৰ বাইক নিয়া নাছিলে, আমি দুটাই নিছিলোঁ বাইক। সি ক'লে চাবিটো দিয়াচোন। কেলৈ? এজনী ঘৰত থৈ আহোঁগৈ বোলো। পাগল নেকি বোলো লোকৰ জেগাত তই এইবোৰ কৰিবলৈ? একো নহয়, ঘৰত কোনো নাই। কিমান দেৰি লাগিব? সি ক'লে আধা ঘণ্টামান লাগিব চাগে। বোলো কিমান দূৰ? 1 কিলোমিটাৰমান। মই বোলো বাইকত 1 কিলোমিটাৰমান দূৰ আধা ঘণ্টা লাগিব। নাই ঘৰত কোনো নাই যে। তাৰো মনটো পপীয়া মনটো। ধান্দাটো বুজি পালোঁ আৰু। খঙো উঠিছে মনে মনে, অলপ জ্বলিছোঁতো। তাৰপিছত দিলোঁ বাইক, মোৰখন নিদিলোঁ, বেলেগ এখন দিলোঁ লগৰ এটা। নামটো নকওঁ বাৰু। সি দিলে। তাৰপিছত তেতিয়া অলপ পিছতে ৰাস শেষ হৈ থাকিলে। সি বাইকখন উলিয়াই দিছে। মেখেলা চাদৰ পিন্ধা মাইকী মানুহ ছোৱালী এজনী মতা মানুহৰ বাইকত যদি মতা মানুহৰ নিচিনাকৈ বহে, আঁঠুৰলৈকে কোচ খাই গৈছে মেখেলা চাদৰযোৰ। আমি চাই আছোঁ তাৰ পিছে পিছে, বোলো তাৰ আজি কপাল ভাল। তেনেকুৱাতে সি ওলালে বাইক লৈ। নাই বোলো আমিতো যাব লাগিব, এটা কাম কৰ আমি তিনিটাই যাওঁ ব'ল। তাৰপিছত মই ভাবিলোঁ এই তাক পিছা কৰোঁ, সি ক'ত যায়নো চাওঁগৈ। তাৰপিছত সিহঁতিও ক'লে ব'ল যাওঁ। সি যোনফালে গৈছে গৈ আছোঁ পিছে পিছে। অলপ দূৰ গ'লোঁ, 1 কিলোমিটাৰমান বুলি কৈছিলে, আৰু আধামান গৈ পাইছোঁ মানে সি ঘূৰি আহিছে বাইকখন লৈ, পূৰা ফালি অকলে আহিছে। তাৰপিছত আমি অলপমান আগলৈকে গুচি গ'লোঁ, আকৌ ঘূৰি আহিলোঁ। ঘূৰি আহি ৰুম পালোঁহি। তাৰপৰা তাক সুধিলোঁ কি হ'ল, তই আধা ঘণ্টামান লাগিব কৈছিল, লগালগ আহি পাই গ'লি, কি হ'ল? সি নকয়। কেইবাবাৰো সুধিলোঁ, নক'লে সি। তাৰপিছত সি জেকেটটো খুলিছে, তেতিয়া চাইছে ঠাণ্ডা দিন হয় ন। জেকেটটো জেপত তাৰ পাৰ্চটো আছিলে। পাৰ্চটো নাই তাৰ। মোক কৈছে পাৰ্চটো বোলে মাৰি দিলে বোলে মোক। কোনে মাৰিব? তইতো সেইকেইজনীৰ লগতহে আছিলি, কোনেনো মাৰিব তোৰ পৰা? সি কৈছে সেইজনীয়ে মাৰিলে। তই চিনি পাবি নাই? পাম বোলে। তই ক'ত থৈছিলি? মই বোলে ঘৰলৈ গৈছিলি, ঘৰটো চিনি পাবি নাই? নাপাওঁ বোলে। কেলৈ? মই বোলে ঘৰলৈকে নগ'লোঁ নহয়। কেলৈ বোলে বাইকত গৈ আছিলোঁ যে, বোলে পিঠিফালৰ পৰা কিবা এটা খোচা নিচিনা লাগিছে তাৰ বোলে। সি আৰু পিছফালে বোলে ছোৱালীজনী আৰু আঁঠুলৈকেতো চেল খাই আছে গোটেই কাপোৰ। সি আৰু হাতখন নি পিনে পিছফালে কিহেনো খুচিছে বুলি চাইছে। সি কৈছে মানুহ মাৰিব দেই চবে। কি হ'ল বোলো? কেলা বোলে মোতকৈ ডাঙৰ হৈ আছে টায়াৰটো বোলে। টায়াৰ নে তাৰ বোলে। মই বোলে কেছ দিম বোলে। সিহঁতি মানুহৰ লগত ইম'চনৰ লগত এনেকৈ খেলিব নাপায় নহয়। সেইকাৰণে কৈছোঁ ৰাস চাবলৈ গ'লে ছোৱালী নাচাবা ৰাধা ড্ৰেছত, নহ'লে ওল্টাই তোমাক বজাই পঠিয়াব।
বুজি পালা? আৰু মোৰ লগৰটোৰ লগত মানে মোৰ কাজিয়া হ'ল বহুত দিন হ'ল। মোৰ ফেচবুক ফ্ৰেণ্ডতো নাই, ফোন নম্বৰো নাই। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰা যাতে সি পায়, তাৰ কাহিনীবোৰ মনত পৰে, তাৰ সুকৰ্মবিলাক। আৰু এনেকুৱা কাৰ লগত হৈছে শ্বেয়াৰ কৰা, পাৰিলে ক'বা কাৰোবাৰ লগত যদি এনেকুৱা কাহিনী হৈছে কেতিয়াবা। ধন্যবাদ।